নমস্কাৰ, মই অংকিতাই মোৰ ইউটিউব চেনেল অংকিতা ষ্টাইললৈ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই গোলাঘাট জিলাৰ অন্তৰ্গত খোমটাই সমষ্টিত থকা মেলামৰা নামৰ ঠাইডোখৰত এখন ৰিজৰ্ট আছে, যাৰ নাম হৈছে মেলুহা। সেই মেলুহালৈ বুলি আমাৰ আজি যাত্ৰা আৰম্ভ কৰিলোঁ। এই পৰ্যটন ক্ষেত্ৰখনৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে নিযুক্তি দিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰদেৱক। ইমান ধুনীয়া ঠাইত এই ৰিজৰ্টখন অৱস্থিত, সঁচাকৈ গৈ মনটো একদম ভাল লাগি গ'ল। চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া সেউজীয়া। এইটো দেখিছে, এইটো এটা ডাঙৰ পুখুৰী। আৰু আহি পালোহি এতিয়া আমি মেলুহা ৰিজৰ্টখন। এখন ডাঙৰ ফিল্ড, এই ফিল্ডখনৰ ছাইডতে অৱস্থিত মেলুহা ৰিজৰ্ট। এয়া মেলুহা লিখি থোৱা আছে। এই ৰিজৰ্টখনলৈ সোমাবলৈ ইয়াৰ টিকটৰ মূল্য হৈছে মাত্ৰ 20 টকা। প্ৰথমতে আমি এতিয়া চেণ্ডেলযোৰ খুলি যাব লাগিব, যিহেতু ভিতৰত বহুত ধুনীয়াকৈ চাফাকৈ সজাই পৰাই ৰখা হৈছে, সেইবাবে চেণ্ডেলযোৰ বাহিৰতে খুলি যাব লাগিব। দেখিছেনে কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, বিভিন্ন ধৰণৰ গছ আছে ইয়াত। আৰু এইবোৰ যে দেখিছে সেইবোৰ মুহা হয়, সেই মুহাবোৰৰ ওপৰত বিভিন্ন ধৰণৰ মুখাত গছ পুলি ৰুই থৈছে। ব'লকচোন এতিয়া আমি ভিতৰখন চাওঁ। ৱাও, ইমান ধুনীয়া ভিতৰৰ ভাগটো। আমি যোৱা দিনাখন মানুহৰ যথেষ্ট সমাগম হৈছিলে, কিন্তু আপোনালোক যদি যায় এই ৰিজৰ্টখনলৈ তেতিয়া আপোনালোকে অকণমান সোনকালে যাব। 6টা চাৰে 6টা মানত বন্ধ কৰে বুলি কোৱা শুনিছোঁ। আন্ধাৰ হ'লে ইমান ভাল নহয়, অকণ পোহৰে যাব চাবলৈ। ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে, দেখিছেনে? বহুতো মানুহৰ সমাগম ঘটিছে, সেইবাবে ভাবিলোঁ আমিও এবাৰ গৈ চাই আহোঁ। এতিয়া আমি তাতে অৱস্থিত ওপৰত থকা চাংঘৰটোলৈ যাওঁ ব'লক। এয়াই হৈছে চাংঘৰটোৰ ভিতৰ ভাগ। ভিতৰ ভাগত ইমান পোহৰ নপৰে, যিহেতু চাৰিওকাষে গছ-গছনিৰে আৱৰা, সেইবাবে অলপ লাইটৰ ডেক'ৰেশ্যনো আছিল। বহুত ধুনীয়া। এখন জোলনা, এখন চান্স পাওঁতে অকণমান ঝুলি লৈছোঁ। তাৰ ছাইডত কিমান ধুনীয়া ধুনীয়া মুখাবোৰ লগাই থৈছে, দেখিছেনে? এই এৰিয়াটো মোৰ চবতকৈ বেষ্ট লাগিল। আৰু সেই চাংঘৰটোৰ ওপৰত বিভিন্ন ধৰণৰ মুখাবোৰ ৰাখি থৈছে। এয়া বিভিন্ন ধৰণৰ মুখাৰ কালেকশ্যন। চালে চাই থাকিবৰ মন যোৱা দেই। আপোনালোকেও নিশ্চয় এবাৰ যাবচোন মেলামৰাত অৱস্থিত এই মেলুহা ৰিজৰ্টখনলৈ। চাবচোন, গৈ আপোনালোকৰ সকলোৰে মনটো ভাল লাগিব। বিশেষকৈ তাত এটা বস্তু দেখিলোঁ, যিবোৰ এতিয়া নৱপ্ৰজন্মই চিনি নোপোৱা। এইটো আগৰ দিনৰ একুৱাৰিয়াম। এইটো ঢেঁকীও ৰাখিছে তাত সজাই পৰাই ধুনীয়াকৈ। এখন চাইকেল আৰু এটা বস্তু দেখোন চাবচোন দেই, কি মোৰ সম্ভৱ এইটো হৈছে কুঁহিয়া পেৰা মেচিন। আপোনালোকে কমেণ্ট কৰি জনাবচোন। নাই কি ইয়াত চেপা, খৰাহী, ধৰা, চালনী, কি যে নাই ইয়াত। আনকি কাঠৰ মুহাবোৰ ইয়াত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে। এইখন হৈছে দোলাখনো ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে, দেখিছেনে? এই বস্তুবোৰৰ মই সুধিলোঁ, তাৰ এজন চাফা চিকুণ মানে তাৰ বস্তুবোৰ ডেক'ৰেশ্যনত থকা এজন মানুহক সুধিলোঁ এই বস্তুবোৰ ক'ৰ পৰা কালেক্ট কৰিছে। তেতিয়া তেওঁ ক'লে যে এই বস্তুবোৰ বিধায়ক মৃণাল শইকীয়া ভায়েকে বিভিন্ন দেশ বিদেশলৈ গৈ থাকে, তাৰ পৰা কিছুমান বস্তু সংগ্ৰহ কৰি আনিছে। আৰু লগতে কিছুমান বস্তু আমাৰ লোকেলো হয়, সংগ্ৰহ কৰি আনি পেলাই ইয়াত এখন ৰিজৰ্ট খুলিছে বুলি মই জানিবলৈ পাইছোঁ। আপোনালোকে ক'বচোন দেই। আৰু আপোনালোক সকলোৱে নিশ্চয় এবাৰ চাবচোন, গৈ মনটো ভাল লাগি আহিব। এতিয়া তাত তোলা কেইখনমান পিকচাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ক'বচোন পিকচাৰ কেইখনত মোক দেখিবলৈ কেনেকুৱা লাগিছে। আৰু মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কমেণ্টত নিশ্চয় জনাব যে ঠাইডোখৰ আপোনালোকৰ কেনেকুৱা লাগিল। আজিলৈ আহিছোঁ, নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই বাই।